এটা গাড়ী চাওক কিমান ধুনীয়া গাড়ী এখন আৰু ভাল লাগিছে আৰু চাওক এনেকুৱা মিনি গাড়ী যদি আনি দিব পৰা যায় আমাৰ ল'ৰা ছোৱালীসকলক ইমান এটা মনোৰঞ্জন হ'ব মই চায়ে ভাল লাগিছে আৰু অকণ বেক কৰি দিব খুৰা অকণ বেক কৰি দিয়ক চাওক কিমান ধুনীয়া সুন্দৰকৈ চলাই আছে হয় আৰু এই গাড়ীখন মানে চায়ে ভাল লাগিছে জীপ গাড়ী আৰু চাওক ইমান ধুনীয়া সুন্দৰকৈ কমফৰ্টেবল গাড়ী দুজন বহিব পাৰে ভাল লাগিছে দেই কেনেকুৱা পাইছে গাড়ীখন আপোনালোকে জনাবচোন আৰু কাৰ কাৰ প্ৰয়োজন আছে আৰু কোনে কোনে বিচাৰিছে এনেকুৱা গাড়ী ল'বৰ কাৰণে মই নাজানো ক'ৰ পৰা আনিছে খুৰাই খুৰা ক'ৰ পৰা আনিছে এইটো অনলাইনৰ পৰা আনিছে আৰু যি হওক ভাল লাগিছে দেই একদম কমফৰ্টেবল গাড়ী ইমানেই সুন্দৰ লাগিছে কিবা এটা কোৱা ধুনু কিবা এটা কোৱা ভাল লাগিছে নে কোৱা আৰু কোৱা ভাল লাগিছে নে চলাই পেলাই ধুনু কোৱা ভাল লাগিছে কোৱা 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 ৰাম ৰৈছ ৰাম ৰৈছ কিমান সুন্দৰ গাড়ী আৰু আমাৰ ভাইটি বহি চলাই আছে ড্ৰাইভিং কৰি আছে চাওক এই গাড়ীখন মানে চাব লগা গাড়ী যেনে কিমান আপত উঠিছে দেখিছে কিমান আপ আছে তথাপি মানে গাড়ীখন সম্পূৰ্ণ উঠি আছে वाह क्या ड्राइवर है आपको इतना आप में उठा दिया ना देखिए वाह 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 थैंक यू सो मच लव यू बहुत पावरफुल गाड़ी है देखो कितना आप था उसमें वो उठ गया है लेकिन कम्फर्टेबल गाड़ी है ভাল লাগিছে যে যি হোক এই অলৰেডি আমাৰ জীপ গাড়ীখন এইখন